এভৰিৱান আসসালামু আলাইকুম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে আপোনালোকৰ দোৱা আশীৰ্বাদত। গতিকে আৰু এয়া আমি খাবলৈ লৈছোঁ ৰবাব টেঙা আৰু বহুত খাবৰ মন যায় আছিল আৰু আমি ধৰি আনিছে। গতিকে এতিয়া আমি খাই লওঁ, চাই থাকিব ভিডিঅ'টো। আৰু এয়া ৰবাব টেঙা কাটি আছে আমাৰ মাইনাই কিন্তু টেঙা কাটি খোৱাত বহুত ভাল। আৰু এয়া একদম পুৰা খাওঁ লাগি আছে, জিভা পানী পৰি আছে। ৰবাব টেঙা খাই মেলি হৈ গ'ল, আকৌ ভাত পানী খালোঁ। এতিয়া আবেলি আমি আহিছোঁ ফুৰিবলৈ আৰু গতিকে ক'ত ফুৰিবলৈ গৈ আছোঁ চাই থাকিব ভিডিঅ'টো। এয়া গাড়ীৰ পৰাই নামিলোঁ, এতিয়া আমি সোমাম পাৰ্কত। এয়া এইফালে পাৰ্ক, আমি সোমাম এতিয়া। আৰু এইখন হৈছে আমাৰ ৰঙিয়াৰ পদুমপুখুৰী পাৰ্ক। আৰু আবেলি সময়ত যাই বহুত ভাল লাগে আৰু সৰু বাচ্চা খেলা বস্তু আছে কিছুমান। আৰু এই আমাৰ গুণগুণ পুৰা খেলি আছে, তাই পুৰা খেলাত ব্যস্ত হৈ গৈছে। আৰু আমাৰ মাইনা আৰু পিছলি থাকোঁতে আমাৰ গুণগুণে পৰি গ'ল। আৰু এইফালে পুৰা ফটো উঠাত লাগি আছে আৰু এয়া আমাৰ গুণগুণে খেলি আছে। আৰু এইফালে কোন বহিছে, গতিকে এনেকৈ আবেলি সময়ত এনেকৈ ফুৰিবলৈ আহি বহুত ভাল লাগে। আৰু সেয়ে আমিও ফুৰিলোঁ, লগতে আমাৰ গুণগুণেও অলপ খেলিলে। হয় নেকি? পৰি যাব বেয়া। উঠা একবার। আৰু এইটো ইমান ধুনীয়াকৈ বনাই থৈছে, ইয়াতেও কেইটামান ফটো উঠিলোঁ। আৰু এয়া মোৰ গাঁৱত থকা এজনী হৈছে আমাৰ পেহীৰ ছোৱালী, আৰু এয়া হৈছে আমাৰ গুণগুণ। আৰু এতিয়া আমি যাওঁ, এয়া মই গেটৰ বাহিৰত গৈ আছোঁ আৰু এয়া আমাৰ গুণগুণ। এতিয়া আমি যাওঁ ঘৰলৈ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।